এতিয়া আহি গ'ল যে চবেই খেলিম মানে কি হয় আমি বেলেগৰ খেল চাই থাকোঁ কিন্তু আমি ভাবোঁ যে নিজে যদি এবাৰ খেলোঁ সেইকাৰণে আমি ডিচিশ্যন ল'লোঁ যে এবাৰ বাহিৰা টীম নহয় 48 মানে 11টাকে আমি মানে 44 আমি ইয়াতে খেলিম মানে আৰু 44 যদি প্লেয়াৰ্ছ আছে ডেফিনেটলি ইয়াৰ পৰা এটা ভাল টীম ওলাব বাহিৰত যোৱাৰ কাৰণে বাহিৰত খেলাৰ কাৰণে কিন্তু আমি কেতিয়াও নাভাবোঁ আমি ভাবোঁ কি এইটো চুবুৰীৰ ল'ৰাকেইটাই খেলি বেলেগত খেলিব যায় এইটো চুবুৰীৰে ক'ৰবাত বেলেগত খেলিব যায় আজি দেখা পোৱা গৈছে যে ইয়াতে 44 প্লেয়াৰে খেলিছে 44ৰ আমি 11জন বাদেই দিলোঁ আমি কাৰণ আমি জাষ্ট উৎসাহ দিয়াৰ কাৰণে এইবাৰ খেলিছোঁ আমি নিশ্চয় চেষ্টা কৰিম অহাবাৰ খেলাৰ কাৰণে এইটো নকয় যে নেখেলোঁ বুলি কিন্তু চেষ্টা কৰিম আমি অহাবাৰ খেলাৰ কাৰণে আৰু মই প্ৰথম যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা আজিলৈকে যিমানখিনি খেল খেলিছোঁ ইয়াতে যি ৰেকৰ্ড কৰিছোঁ কিবা কথা যিমানে ৰেকৰ্ড ভাঙি গৈ থাকে সিমানে ভাল লাগি গৈ থাকে নিশ্চয় আৰু ইয়াতকৈ আৰু বেছি আশা কৰিম আৰু চেঞ্চুৰিজ চাগে ইয়াতে হোৱা নাই জানো হওক কিষাণে কেতিয়া ব্ৰেক কৰিছিলে মোৰ মনত নপৰে কিন্তু আজি ভাল লাগে মোৰ সন্মুখতে মোৰ ভাতৃসম তেওঁ ব্ৰেক কৰিছে নিজৰ ঘৰৰে ল'ৰা সেইটো মানে মোৰ ভাল লাগিল আৰু মই আশা কৰোঁ যাতে ভৱিষ্যতত আমাৰ এই গোটেইখিনি টীমৰ ভিতৰত আমি 11জন চিলেক্ট কৰিব পাৰোঁ মই এইটো কোৱা নাই সেই মাজত আমাৰ মাজৰ এজন অতি ঘনিষ্ঠভাৱে আমাৰ লগত লগ লাগি আছে যদিও আমাৰ ওচৰ নিকটৱৰ্তী এখন গাঁও পানীটেমাৰ তেওঁ কমলেশ্বৰ কলিতা একেৰাহে তেওঁ আমাক বছৰীয়াত তেওঁ আমাক পুৰস্কাৰবিলাক দি আছে আমাৰ উৎসাহিত কৰিছে আমাৰ মাজত তেখেত আছে কমলেশ্বৰ কলিতা তেখেতক আজিৰ অনুভৱ অকণমান ক'বলৈ আমি অনুৰোধ জনাইছোঁ মোৰ ঘৰ পছৰীয়াত মই ইয়াতে মানে বিবাহ কৰাইছোঁ গতিকে এই খেলখনত আহি মোৰ খুবেই ভাল লাগে কিন্তু মোৰ অহাত দেৰি হ'ল আজি মোৰ মানে ৰাইজৰ কিবা কাম আছিলে সেইকাৰণে দেৰি হ'ল এতিয়া আহি পাইছোঁ তো খুবেই ভাল লাগিল ধন্যবাদ তো কি ক'ম মোৰ বন্ধুবৰ পুতেশ আছে অসীম আছে পৰমেশ্বৰ আছে সেইকাৰণে মাইক্ৰফোনটো তেওঁলোককে গতাই দিলোঁ ভাল লাগিল আটাইলৈ শুভেচ্ছা থাকিল উন্নত মানৰ খেল দেখুৱাইছা তোমালোকে আটাইয়ে ভাল লাগিল শুভেচ্ছা থাকিল তুমি দুয়োজনকে তেওঁলোকৰ অনুভৱ কওক ধন্যবাদ পুতেশ দা সকলোকে নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ খেল দুখন সঁচাকৈয়ে মানে চাব লগা খেল আৰু খুবেই ভাল লাগিছে আমাৰো হয়তো অলপ ভুল ত্ৰুটি হ'ব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ যিহেতু সদায়তো আৰু এইবিলাক আমি কৰি নাথাকোঁ গতিকে হৈছে চাগে অলপ চলপ ভুল গতিকে তাৰ কাৰণে ফিল্ডিং আৰু আপোনাৰ বেটছমেন গোটেইখিনিয়ে সুন্দৰভাৱে খেলখিনি মানে খেলিছে বেছি আসোঁৱাহ নাই তেওঁলোকৰ ভালে লাগিছে হেৰি কৰি আম্পায়াৰিং